নমস্কাৰ আজিৰ ভিডিঅ'টোত মই ভাৰতৰ লগতে ওচৰৰ মানে আমাৰ যিকেইখন চুবুৰীয়া দেশ আছে তাৰে ৰাষ্ট্ৰীয় খেলৰ বিষয়ে আলোচনা কৰিম যাক আমি নেশ্যনেল গেমছ বুলি কওঁ। এতিয়া ভাৰতত আমাৰ কি হয়, এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভাৰতত হকী খেল হয় যাক আমি ৰাষ্ট্ৰীয় খেল বুলি মান্যতা দিওঁ। ঠিক তেনেকৈ পাকিস্তানৰো হকী আৰু ভলীবল কাৰ হয়, নেপাল আৰু শ্ৰীলংকাৰ ভলীবল হয়, আৰু চাইনাৰ টেবুল টেনিছ হয়, আৰু বাকী থাকিল আৰ্চাৰী হয়, ভূটানত খেলা হয়। আৰ্চাৰীটো যাক আমি মানে ধনুবিদ্যা বুলি কওঁ, ধনুৰ যিটো খেল হয় সেইটোক আৰ্চাৰী বুলি কোৱা হয়। আৰু ইয়াতে জেনেৰেলি প্লেয়াৰবিলাকৰ কিমান, আমিতো সকলোৱে জানো ক্ৰিকেটত 11জন প্লেয়াৰ থাকে বা ফুটবলত ঠিক তেনেকৈ হকীটো 11জন প্লেয়াৰ থাকে। মানে এটা টিমত মানে এটা পাৰ্টিত 11টাকৈ খেলুৱৈ থাকিব। ঠিক তেনেকৈ টেবুল টেনিছত কেতিয়াবা এটাইও খেলে বা কেতিয়াবা দুটা, মানে ছিংগল আৰু ডাবলতো হয়। আকৌ কাবাডীত কিমান প্লেয়াৰ থাকে আমি জানো, কাবাডীত থাকে 7টা আৰু ভলীবলত প্লেয়াৰ থাকে 6টা, আৰু আৰ্চাৰীটো এটা। ভিডিঅ'টি চাই কেনে পালে কমেণ্ট কৰিব। MK ট্ৰেকৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।